নাই ওই বিদ্যা কতদূৰত যায় আছে গাড়ী মল্লি আৰু তাতে ৰছী বাদ দি মই তোক তো থৈ যাম মই ইয়াক থৈ যাম আপিৰ মহিমা আৰু মোৰ গাড়ীখনৰ মহিমা ধৰবাই নৰা আছে তো গুড মৰ্নিং নমস্কাৰ ৱেলকাম বেক টু আৰ চেনেল যন্ত্ৰ ইটো বহুত দিনৰ মূৰত আজি ব্লগ কৰিব ওলাইছোঁ আৰু আজি ব্লগটো অকণমান বেলেগ কৰিম মানে আজি ভাবিছোঁ যে এটা বেলেগ টপিক হ'ল কি আজি আমি কেমেৰাই দি ব্লগ কৰিম বুলি ভাবি আছোঁ মোবাইল দি নহয় তো ই আহি লওক আহি পেলাই কেমেৰাটো ওলাই পেলাই আপোনালোকক কেমেৰা একদম ষ্টাৰ্টিঙৰ পৰাই দেখাম যে কোৱালিটি কেনেকুৱা আহিব পাৰে তো বলক চাই দিয়ক তো ই আহি পালে আৰু এতিয়া কেমেৰাটো বহুত দিন হ'ল লাৰাও নাই ই ইয়াতে বহি আছে কি কৰিছা কেমেৰাটো কি মস্তিনা আছে আছে বাইদ কণী চনি পালি ভাল আছে আৰু এটা হ'ল তো কেমেৰাটো আছে দে ভালকে কেমেৰাটো টেষ্টিং আজি বাহিৰত ল'ম কেমেৰাটো ওলালো কিন্তু কি হ'ল জানা যেতিয়া এনেকৈ ব্লগিং কৰা যায় অকল মাথাটো দেখা পায় নহয় মানে প্ৰব্লেমটো কি হৈছে বেলেগে ভিডিঅ' কৰিলে ভালকে ফ্ৰেমটো আহে এতিয়া যেনেকে মই কৰি আছো ই কৰি আছে মোক সেইকাৰণে মোক ফ্ৰেমটো আহি আছে ধুনীয়াকে কিন্তু নিজে যদি এনেকৈ কৰোঁ এখানি দেখা পায় নহয় লেন্সখনৰ প্ৰব্লেম হৈছে 50mm লেন্স কিট লেন্স নহয় সেইদৰে এতিয়া সেই ৱাইড লেন্স লাগিব আৰু ৱাইড লেন্সটো লাগবই আৰু হেৰি গিম্বেলো লাগব তোক ধৰি থাকবা এনেকৈ হাতেদি ধৰি থাকবা নৰি মানে চাওঁ ৰকচোন কি কৰিব পাৰোঁ এটাতো লৈ যোৱাটো অসম্ভৱ আৰু চাৰ্জ ভাৰী ঘণ্টা 1.5 কেজি মান আছে এইটো আৰু চাৰ্জ কিমান আছে গম পাওঁ নাই 2% চাই লওক তো আপোনালোকক চাৰ্জটো দেখাই দিওঁ ৰ'ব কিমান আছে এই চাওক আহিছে না এই 2% এইটো চাৰ্জ হওঁতে আজি 6 দিন মান লাগব 6 দিন নহয় মানে 4 ঘণ্টামান লাগব আৰু হওঁতে আৰু এইটো লৈ যা অসম্ভৱ বাপো সঁচাকৈ ভিডিঅ' বনাব নৰি এনেকৈ ব্লগ বনাব নৰি এটলিষ্ট বাকী কি কৰা মোবাইল দিয়ে কিবা বলকচোন ওলাই যাওঁ কি হ'ব পাৰে আজি বেজবৰুৱা চাম বুলি ভাবি আছোঁ তো বলক তো গাইজ কথাটো কি তাৰমানে আমাৰ চিনেমা চাব যোৱাৰ কথা আছিল আজি 11টা বজাত তো আমাৰ তাৰমানে কাষতে এটা নতুনকৈ চিনেমা হল আৰে নতুন নহয় মানে ৰিবুল্ড কৰিছে চিনেমা আগতে আছিল তো ভাল কৰিছে এতিয়া তাই ভাবিছোঁ কি সেইটো চিনেমা হলত চাব যাওঁ আজি তাৰপিছত 11টা বজাত শ্ব' আছে ইয়াক মই ক'লোঁ যে সোনকালে 8টা না 8:30 বজাতে ফোন মাৰি কৈছোঁ যে 11টা বজাত শ্ব' আছে সোনকালে কৰবি ই কুকুৰে কি কৰিছে 10:55 মানত ফোন মাৰছি শ্ব' চাব যাওঁ এফালে শ্ব' আৰম্ভ 5 মিনিটো নাই কেনেকৈ যাৰ সেইকাৰণে বাদ দিলোঁ চিনেমা চাব যাওঁতো তাৰপিছত শ্ব' আছে একদম 5:30 বজাত তো 5:30 বজাত চা নহয় কাৰণ কোৱালিটি ডাউন হয় আৰু চাই কিনেও আপোনালোকে ভাল নাপাব না কি মানে কি ৰাতি এনেও চাই ভাল নাপায় সেইটো আমিও জানো সেইকাৰণে ভাবছোঁ আজি নাচায় কালি চাবাই লাগে তো কালি চাম জানো দেৰি হৈছে ডক্টৰ বেজবৰুৱা 3 তাৰিখে হৈছে আজি কেইটা আজি হ'ল 9 তাৰিখ চাম একদিন চাম না চাহটো মেইন অসমীয়া চিনেমা চাহটো মেইন চামেই আৰু আজি এতিয়া মানে এটা বঢ়িয়া জেগা এটাত আহিছোঁ পৰিৱেশ শুনাই নাপালা ভাল কৰিলি বেয়া আজিকালি মানুহক তো এতিয়া যাই থাকোঁ পাহাৰৰ ওপৰে যাই থাকিম এতিয়া কম বা আহিছোঁ আৰু ফুৰবা এতিয়া বলকচোন যাই থাকোঁ সহায় যি হয় তাকে দেখাম তো গাইজ আমি আহিছোঁ তাৰমানে এইফালে ৰাণী পাথাৰ কামাৰ দি ফুৰবা এটো ৰাস্তাত গাইজ নৰা যাবা ধূলাটো ধূলা কথা নকওঁগে ট্ৰাক কেইখন কেনে বেহুদা দেখোঁ মানে কিবা কেনেকৈ চলাই দেখোঁ ঐ মাৰি যাং আৰু যেতিয়া স্পীডে মনে 70-80 মানত আহি এতিয়া ভয় লাগি যায় ট্ৰাক কেইখন আহিলি মই দেখাই আছোঁ ট্ৰাক কেইখন আহিলি কেনেকৈ কুকুৰৰ দৰে খাবা নাবা কুকুৰৰ দৰে আহে তই ৰাস্তাতে আছো দেই আৰু হেৰিটো ৰাখলি না পাহাৰ কাটি পেলাই যে ৰাস্তা বনাই দিছে মানে তই দাম পাঁচ চলাকে নাই সেই জেগাটো দাম পাঁচ চলে এই আৰু আমি পাথাৰকামাৰ দিশে আহিছিলোঁ গম পাই পালোঁ আগৰ ক্লিপটোত কৰিছোঁ এইটো ৰাস্তাৰ খালি ধূলা খাইছোঁ বেলেগ একো খোৱা নাই খালি ধূলা খাইছোঁ আৰু মামা ভুজিয়া খাইছোঁ আৰু মই যদি ইকে মাথাটো ইনকে জাকেৰি দিম 3 কিলো মান ধূলা ওলব লাৰা নাই কি ডাম্পাৰৰ উৎপাত বাপাও তাৰপিছত কি হ'ল তাৰমানে আহি আছিলোঁ আইধাংকে তাৰমানে এইফালৰ দিকে এটা মানে শুকুৰবিৰীয়া বুলি এটা পিকনিক স্পট আছে সেইটো জানো ক'ত আছে সেইটো একজেক্টলি তাৰমানে আমি লোকেশ্যনটো নাজানো তাৰপিছত এইফালে আইধাংকে তাৰমানে কি হ'ল বস্তুটো গম পালোঁ তো আমি এতিয়া তাকেলৈকে যাওঁ 2 কিলোমিটাৰ না 2.5 কিলোমিটাৰ লেখাই আছে তো তাকেলৈকে যাই থাকোঁ ব'ল এতিয়া কিন্তু নেটৱৰ্ক কাম নেদে নেট নাই বাদ দি যাই থাকোঁ চাওঁ একবাৰ যাই পোৱা নাই সেইটো আমি পিকনিক স্পটত যাই চাওঁ যাই কিনে কি হয় কিবা এটা কেম্প আছে চাওঁ
দেখা নাপায় ডাকে লাগি জছো যাই থাকো কি হয় দেখা যাব তো আমি এতিয়া শুকুৰবিয়া ফালে সোমাই আছো আৰু আপোনালোকে চাওক এই ৰাস্তাটোৰ পৰিৱেশ এই চাওক অকল গছ তো গছৰ মাজে মাজে আমি আৰু আমাৰ মাজে মাজে এফালে দেখোচোন অলপমান এটা প্ৰাণীও নাই আয়ো নাই অকল আমি যাই আছো আৰু অলপমান গধূলা হ'লে হাতী ওলব তো বলক চবৰে লগত আজি চিনাকি নেটৱৰ্ক চেটৱৰ্ক নাই জাগাটো চিনিও নাপাওঁ 8 কিলোমিটাৰ আছে মানুহ সুধবা লগা মানুহো নাই এতিয়া কি কৰা গাছক সুধিম যাই থাকো তো গাইজ আমি এতিয়া মেঘালয় বৰ্ডাৰ সোমাম এইটো হ'ল নংপো এইটো চাওক ৱেলকাম টু MRA ৰোড PhD নংপো ডিভিজন ষ্টাৰ্ট মানে সেইপিনেদি মেঘালয় বৰ্ডাৰ ওলাব পাৰি আৰু এইটো হ'ল এই চাওক 0.5 কিলোমিটাৰ গ'লে দে পিকনিক স্পটটো প্ৰথমতে পিকনিক স্পটটো যাওঁ পিকনিক স্পটটোৰ পৰা আহি আৰু ইপিনে যাম তো চাং কেনেকুৱা লাগে তো বলক চাই থাকক আপোনালোকক এটা ভাইব কেনে হৈছে জানা কপিলিত যে ওপাৰৰ ফালে যায় যাই কপিলিত গৈছে মানে তো ওপাৰত যা এই চাওকচোন পুৰা এনায়ান কেমেৰাত অলপ হেৰি দেখিছে তই যাচোন এই চাওক ইয়াৰ এতিয়া মই খোজকাঢ়ি যাব লগা হৈছে গোটাই ৰাস্তাটো মই চলালোঁ আৰু এতিয়া সি চলাব গৈছে গাড়ীখন ধূলা মাহা মখ খুৱাইছে এবাৰ এই ভাল ৰাস্তাখিনি সি চলাব আহিছে নাম যি কি নহওক মই খোজ কাঢ়িব নোৱাৰোঁ তই নাম মই নোৱাৰোঁ কিন্তু যেনেকৈ যা তো গাইজ আমি পিকনিক স্পটটো আহি পালোঁ আৰু পিকনিক স্পটটো চাওক এইখন দি চুকুৰবেৰিয়া পিকনিক স্পটছ এণ্ড হোমষ্টে আপোনালোকে ইয়াতে নাম্বাৰটো আছে নাম্বাৰটো কণ্টেক্ট কৰিব পাৰে হোমষ্টেৰ কাৰণে আৰু আপোনালোকক মই লোকেশ্যনটো কৈ দিওঁ ক'ত জানে পাথাৰখামা আপোনালোকে মেপত মাৰিব পাথাৰখামা যোনটো ডাইৰেক্ট ৰাণী চকৰ পৰা সোমাই কিনে মানে গুৱাহাটী চাইডৰ পৰা ৰাণী দি সোমাই কিনে ডাইৰেক্ট শুকুৰবাৰে পিকনিক স্পট বুলি গুগলত মাতি দিব আৰামছে আহি যাব মানে অলপ ভিতৰৰ ফালে হয় বেছিও নহয় ভিতৰৰ ফালে মানে কি 0.5 কিলোমিটাৰ মানে ৰাস্তাটোৰ পৰা ভিতৰৰ ফালে অলপ সোমাব লাগে সেইখিনি 0.5 কিলোমিটাৰ কিমান হয় নাজানো আমি একজেক্টলি হ'ব 10 কিলোমিটাৰ বেছি হ'ব তো আমি এতিয়া ভিতৰৰ ফালে যাওঁ যাই পেলাই এইবিলাক চাওঁ কটেজবোৰ আছে হোমষ্টেৰ কাৰণে তো এইবিলাক আৰু আগৰ ফালে কিবা আছে তো বলক চাই থাকোঁ বলক আপোনালোকক তলত কৈলোঁ এতিয়া হোমষ্টেও হয় পিকনিকো আছে আৰু হোমষ্টে কোন মাখানত হয় জানা না এনেকুৱা এতিয়া তাৰপিছত এই তাতে এটা আছে পানীৰ মাজত এইটো এটা আৰু এটা এইটো দেখছি দেই কিমান দেখা হ'ব দেই তাৰপিছত এতিয়াও মানে কি হৈছে কথাটো ভালকৈ বস্তুবিলাক কমপ্লিট আছে আৰু বস্তুবিলাক অলপমান মানে ট্ৰেডিশ্যনেল টাইপত মানে এনেকুৱা ঘৰ আজিকালি দেখা পোৱা নাযায় হয়নে নহয় এনেকুৱা বাঁহৰ মানে এনেকুৱা ঘৰটো দেখা পোৱা নাযায় আজিকালি দেখা পোৱা নাযায় মানে কি এইখিনি জেগাখিনি অলপ ট্ৰাইবেল না সেইটোৱে তাৰমানে এই বস্তুটো আকৃতিত লৈ কিনে ভালকৈ তাৰমানে সেই কৰিব আৰু মানে এনেকুৱা ধৰণৰ কটেজ বনাব আৰু জাগাটো বহুত ডাঙৰ জাগা মানে এই মাহ পুৰা গোটেই এৰিয়া ছিঙি পৰব এইটো সৰু হাতী বহা জাগা নহয় এইটো সৰু চলি বহে হাতী নবহে তো গাইছে এইটো নদী না কিয়ে ধৰবা পৰা নাই আমিও কি নদী না মানে এক পাহাৰ পিকনিক বুলি কি আৰু নদী পাহাৰ সেয়া চব পিকনিক স্পটত চবে জানে আৰু মানে কি পিকনিক স্পটত পানী নাই না মানে এইখিনি নদী না নিজৰ চব শুকাই গৈছে বাৰিষা বতৰ আহিলে ভাল লাগব আৰু ইয়াতে তোক বোলে ইয়াতে বানে খাবৰ কাৰণে মানে এনেকৈ সৰু সৰু কটেজ দিছে আৰু কিন্তু কি জানা পিকনিক খালি এই ইনকে খাই ভাল লাগে বালি থাকবো বালা তাৰপিছত মাংসত বালি লাগি থাকিব কিবা লাগি থাকিব সেইটোৱে পিকনিক সেই মাহা পিকনিক আৰু ইনকে কিবা ঘৰৰ ভিতৰে খাৱা লাগে নাই এইটো চাবি যদিতো বৰষুণ আহে বাই চান্স আহি গেল ক'ত মাংস লৈ তোক থাকবি এতিয়া পিকনিকনো ক'ত বৰষুণৰ দিনত খায় নিউ ইয়াৰৰ টাইমতে খায় আৰু খুজাচি বৰতটো ডাকছি ককনো কেঁচা হ মোৰবা হা কচু উঠছি ই মল্লা দে আজি ই মল্লা আজি পৰি মৰবি মই কিন্তু সাঁতুৰবা নাজানো মল্লি আৰু তাতে ৰছী বাদ দি মই তোক থৈ যাম মই ইয়াক থৈ যাম মল্লা এতিয়া পিছুয়া
বিদ্যা পঢ়বি কিন্তু দে পঢ়াৰ পিছত কিন্তু মই কিন্তু নাজানো সাঁতুৰবা তে খাই যাব পাৰিছি টকটাকে আৰে সেইখন বস্তুখন ভালকে বনাই নাই চব আধা বাখাৰাকে চব আধা বাখৰা বস্তু দেখিলে আৰু মানে কি পিকনিক স্পটটো এইখিনিয়ে ইমান মানে ডাঙৰ হোৱা নাই আৰু আমি মানে কি অবতৰীয়া টাইমত আহিলো ন মানে ফেব্ৰুৱাৰী মাহত আহিছো পিকনিক স্পট আচলতে আমি এনে ওলাই আহিছিলো ওলাই পিকনিক স্পট আমি আহি পাৰা আছিলো আহিলো অজানিতে ৰিভিল হৈ গ'ল এটা নতুন পিকনিক স্পট তো আপোনালোকে ট্ৰাই কৰিব ভাল বেয়া নহয় ইমান বেয়াও নহয় ভালেই হয় পানী চানী থাকি ভাল লাগিব মানে কি ইয়াতে আপোনালোকে আজিকালিতো পিকনিক স্পটত মানে গান চান বজোৱা এলাও নকৰে তো ইয়াতে কৰিব পাৰে ইমান প্ৰব্লেম নাই মানুহ ইমান গমো নাপায় তো এইখিনিয়ে চিনেমেটিক দেখালে আৰু ইটা আমাৰ ক'ত যাব আছে কওঁ শ্বিলং যাম একবাৰ আজি অলপ ৰাস্তাটো দি আহিছোঁ ইয়াৰ গাড়ীখনটো ষ্টাৰ্ট বন্ধ হৈছে এই এহঁতৰো আছে তে কিবা কৰবি না গাড়ীৰ ব্ৰেক আনিব পৰা নাই যাচোন কেই চাওক বৌ মোক ইমান চাওঁ নহয় এনে চা এনে দেখলি গম নাপায় যে কিমান অস নেকি সিনকে ক'ব কিন্তু অস চা গাড়ীখনো ইমান কিনো এখন স্প্লেণ্ডাৰত আনব পাৰে নেকি তোৰচোন হায়াবুছা আছিল তো মানে কি ওপৰলৈকে যাতো ইহঁতৰো হয় নাই কিবা আছে বাইকে নাটানে কি কয় এই গাড়ী ৰিজাৰ্ভত পচি তেল যিমানে ওপৰত যায় সিমানে তেল বেছিকে যায় কত আমি এনেকে ধুনীয়াকে ঘূৰাই আৰু তেল দিব 8 কিলোমিটাৰলৈকে নাই যাই পাম না নাই তেল দিব যাই পাব লাগে এইখিনি নালাগে এইখিনি তেল ষ্টাৰ্ট নিদিবি ষ্টাৰ্ট নিদিওঁ ডাইৰেক্ট যাম তো গাইজ এটোৰ ৰাস্তাটো মানে একদম এটা মানে গেট আছে সেই গেটটো ৰিভিল কৰিব একদিন বেলেগ দিনা আহিম আজি নহ'ব মানে মানে এখন বাইকখন ওপৰলৈকে নাযায় মোৰ লাহে ও ব্ৰেক নাটানিব ও ব্ৰেক নাটানিব লাহে বিদ্যা 40 ষ্টাৰ্ট নাই বিদ্যা 70 যায় আছে গাড়ী মই আকৌ মাৰা নাই নৰা বিদ্যা 70 যায় আছিল ষ্টাৰ্ট দিয়া নাই গাড়ী এই পাগালা চলি দেখা নাছিলো এই আধা ৰাস্তাত চাওচোন নং ফুজাই এখান লৈ দুনিয়াত তেল পাকাছি আধা কিলোমিটাৰৰ ওপৰত উঠা নাই এই মা তেল খাইছে গাড়ী বানাইছে সি গাড়ী আনছে জলদি 8 কিলোমিটাৰ যাবা আছে তেল ডিপুৰ লৈকে এতিয়াও এটা বস্তু হ'লেও তেল ডিপুটো কিবাকে আহি পাইছোঁ তেল ডিপুটোত ইয়াতে লিটাৰ কিমান দাদা লিটাৰ কিমান ইয়াতে লিটাৰ পেট্ৰলৰ 95 বেছি না কম এনে নৰ্মেলি 97 চামথিং হয় নেকি এটা 95 আহিলে ইয়াতে তেল ভৰাব পাৰিব আপোনালোকে আপিৰ মহিমা আৰু মোৰ বাইকখনৰ মহিমা একে হৈছে একবাৰ চেল্ফতো ষ্টাৰ্ট হয় বা এইটাই চেল্ফৰ ষ্টাৰ্ট হৈছে আৰু একবাৰ কিক মাৰিলেও ষ্টাৰ্ট নহয় এনে পাগালা বাইকখন তাৰমানে চেৰা আৰু বোলে কিবা হায়াবুছা ইয়াৰ এইটো নাম দিছোঁ মই বলক চ' গাইজ আমি এটা জেগাত ৰখিছোঁ আৰু ইয়াতে কি কৈছা কিবা ৰিভিল হৈছে কিন্তু কিবা ৰিভিল হৈছে ভাইৰেল কৰি দিয়ক গাইছে ভিডিঅ'টো দেখিলে ভিডিঅ'টো আজি এটা নতুন পিকনিক স্পট ৰিভিল হৈ গ'ল আৰু কালি আমি মুভি চাম তো মুভি চাম আৰু এটা নতুন এটা জেগা ৰিভিল কৰিম কালিও এটা বস্তু ৰিভিল কৰিম তো আপোনালোকে কালি ভিডিঅ'টো তো এটা নতুন একদম আপোনালোকৰ কাৰণে এটা বঢ়িয়া ছাৰপ্ৰাইজ আছে তো ভিডিঅ'টো চাব নেক্সট ব্লগটো আৰু এটা কথা আমাৰ যোনটো বগেনভিলা আছিল ভিডিঅ'টো আমি 1K মানে এক্সপেক্ট কৰা নাছিলোঁ ইমানখিনি তথাপিও আপোনালোকে ইমান ধুনীয়াকৈ আমাক লাভ এণ্ড ছাপৰ্ট যিখিনি দিছে
তো বহুত বহুত ধন্যবাদ আপোনালোকক আৰু আগলৈও যাতে নতুন নতুন ভিডিঅ'জবোৰকো এনেকৈ ছাপোৰ্ট কৰি যায় তো তো আজি ভিডিঅ'টো এইখিনি আছিল তো যদি ভাল পাইছে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব টিল দেন আৰু বতাহ মাৰি আছে অলপ চাউণ্ড টাউন কয় উপায় নাই আৰু মেনেজ কৰি ল'ব তো টিল দেন টাটা বাই বাই চি ইউ